এভৰিৱান কি খবৰ আপোনালোকৰ নিশ্চয় খবৰ ভাল মোৰ খবৰো ভাল কিন্তু খবৰ অলপ খেলিমেলি হৈ আছে কাৰণ একদম ভাত খাবলৈ মানে খুৰি চুৰি নহা হৈছে সেইকাৰণে খুৰি অলপ ল'ব যাওঁ এই চাপনাৰ পৰা খুৰি চুৰি নাই এইখিনি এতিয়া খুৰি আছিলা ইয়াৰ পৰা মানে খুৰিয়ে নাই সেইকাৰণে আজি জংঘলটোৰ কৰিব যাওঁ আমাৰ হ'ব যি সোণালী যাব মা মানে তাতে হৈছে তেওঁ যাব আৰু যাওঁ আমি এনেকৈ আমি পিতে যাব সকলোৱে মানে এনেকৈ যাওঁ গতিকে খুৰি ল'ব চেৰা হৈ থাকিব পূৰা মনা চনা লৈ আহিনে যাওঁ পূৰা পাহাৰত আজি ফাৰ্ষ্ট টাইম মানে সৰুতে গৈছিলোঁ পাহাৰত কিন্তু বহুত দিন হ'ল যোৱা নাছিলোঁ পাহাৰত আজি মানে ধৰ এইবিলাক এক্সপিৰিয়েঞ্চ এটা হ'ব আপোনালোকক দেখাই আছোঁ মই পাহাৰখন এনেকৈ আৰু চাৰিব ভিতৰত থাকিব লাগে হৈছে আমাৰ গাঁৱৰ ৰাস্তা এইখনেই আমাৰ বেলগুৰি গাঁওখন মনা চনা লৈ আৰু যাব ওলছোঁ আৰু পাহাৰত পানী আছে তাৰপিছত ইফালে চকলেট লৈছে নেকি অঁ চকলেট আছে তাৰপিছত তামোল তেনেকৈ আৰু যাই আছোঁ ধুনীয়াকৈ এইখন পাহাৰতে শুই ল'ব যাওঁ যে এইখন পাহাৰত আমি যাই আছোঁ চাৰিওফালে মানে সেউজীয়াৰ মাজে মাজে গৈ আছে আমি খৰি ল'ব এয়া ফাৰ্ষ্ট পালোঁ খুৰি শুকান খুৰি পূৰা চিগুণৰ পাৰোঁ আহি গ'ল খুৰি এইগিলাই হ'ল খুৰি ধুনীয়া শুকান খুৰি জমাই থৈ দিওঁ বঢ়িয়াকৈ খৰিকেইডাল ইয়াক আমি আমাৰ ঘৰৰ পৰাই 4জন মানুহ আহিছোঁ 4 গছা লৈ যাম ইয়াক কি দেখাবলৈ এতিয়া মানে কিবা ডেম বান্ধিছে কিবা লিখা আছে ইয়াতে চাচোন সিটো পাৰে কি আছে ৱাও গোটেই পানী ভৰ্তি ইয়াতে মানে এলিফেণ্ট হাতীবিলাকে গা ধোৱাৰ কাৰণে এইটো বনাই দিছে ধুনীয়াকৈ কোনে বনাইছে দেখুৱাই আছোঁ আপোনালোকক এখন কিবা লিখা আছে ইয়াতে এইবিলাক খৰি কাটি আছে মই খৰি কাটি বেছি দেৰি নকৰোঁ মানে ভিডিঅ' কৰি থাকিলেও নহ'ব খৰি সোনকালে লৈ যাব লাগিল কাটি সেনে চ' সোনকালে ইয়াৰ পৰা লৈ যাব লাগিল এয়া হাতীৰকো মানে ইয়াতে হাতী আহে হাতীৰকো হাতী আহে খৰিকেইটা কাটি সেনে লৈ যাব লাগিল ইয়াতে বাঁহ খৰি আছে আজি বাঁহ খৰি লৈ যাম বাঁহ খৰি কেইটামান আছে কাটি সেনে সোনকালে লৈ যাব লাগিল এতিয়া আমি ঘৰত যাব লাগে কচা কৰি বাঁহ খৰি ওলাইছোঁ আজি বাঁহ খৰি মোৰ অৱস্থা চাওঁ একদম জেংগ গৈছে একদম আৰু মহিলাই হয় এনেকৈ ললি যাওঁ মানে মাথাটো আজান নাপায় ধুনীয়া লাগে ন সোণালীও লৈছে মাথাত তামোল খাব লাগছে একদম পাৰিবি না ডাঙৰ পাৰিবি না এতিয়া আমি ঘৰত যাব লাগে ৰাখিছোঁ বাবাই এয়া আছিল আমাৰ মানে জংঘল লাগে এতিয়া মই লওঁ চাওঁ এই পিতে যাই পাল মই যাই পোৱা নাই মাহঁতে যাই পাল খুব পৰিশ্ৰম ভাই এয়া বাঁহ খৰি পাহাৰৰ পৰা লৈ আহিলোঁ কান্ধা আজিৰ পৰা চামা যাব আছে কল বহুত কষ্ট জীৱনটো ৰচিবলৈ বহুত কষ্ট ঘৰ যাই লওঁ 4 টকা ভিতৰত আহিব লাগে মনতো কিবা কিবি লৈ আহিছোঁ পাচলি যাইহে দুখাইছে আপোনালোকক 4 টকা ভিতৰত আহিব লাগে ফাইনেলি আমি জংঘলৰ পৰা খৰি লৈ আহিলোঁ এতিয়া মুখ চুখ ধুই লওঁ পানী চানী খাই লওঁ তাৰপিছত ঠাণ্ডা যদি হয় ঠাণ্ডা খাই লওঁ এই আছিল জংঘলটোৰ ব্লগটো মোৰ কেনে পালে কমেণ্ট কৰি জনাব যিমান পাৰে জোখাব চেষ্টা কৰিছোঁ আহিলোঁ পাহাৰৰ পৰা এয়া অলচেঙেৰা আৰু কচুঠেং লৈ আহিলোঁ যোনে মোৰ নতুনকৈ চেনেলটো আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল পালে প্লিজ লাইক আৰু কমেণ্টটো মাৰি দিব এতিয়া ৰাখিছোঁ বাই